এটা কাহিনী মাক জীয়েকৰ। মাক ৰীমা আৰু জীয়েক পৰী। বাইদেউ, মোক পইচা কেইটামানৰ প্ৰয়োজন আছিল, দিব নেকি? এতিয়া পইচাটো কিয় লাগে? তোৰ এমাহ সম্পূৰ্ণ হোৱাই নাই দেখোন। নহয় মানে বাইদেউ, মোৰ ছোৱালীজনীক কলেজত দিবলৈ লাগে। ঠিক আছে দে, তেন্তে কামৰ পৰা যাওঁতে লৈ যাবি। এইবুলি কোৱাত ৰীমাই মনতে খুব ভাল পায়। ঘৰৰ সকলো কাম বনসমূহ শেষ কৰি তাই ঘৰলৈ উভতি আহে পইচাটো লৈ। উভতি আহি পইচাটো ৰীমায়ে জীয়েক পৰীৰ বেগত সোমোৱাই থৈ দিয়ে, কাৰণ জীয়েকক পিছদিনা প্ৰয়োজন হ'ব, সেয়েহে। মা, মই পইচাটো ক'ত থলাও? মই তোমাক কালিয়ে কৈছিলোঁ মোক কলেজত পইচা দিবলগীয়া আছে। পইচাটো দিয়া, মোৰ দেৰি হৈছে নহয় কলেজ যাবলৈ। সোনকালে দিয়াহি পইচাটো আহি। কি হ'লো? কিয় ইমানকৈ চিঞৰি আছ? তোৰ পইচাটো মই কালিয়ে থলোঁ। তোৰ বেগতে মই ভৰাই থৈছোঁ কলেজ নিবলৈ। তই সেই বেগটো লৈ গ'লেই হ'ল, যা। তোৰ বেগতে আছে তোৰ পইচাটো। সেইবুলি মাকে পৰীক কোৱাৰ কাৰণে পৰীয়ে তাই নিজৰ লগৰজনীৰ লগত কলেজলৈ বুলি ঘৰৰ পৰা ওলাই আহে আৰু দুজনী কলেজলৈ যায়গৈ। তেতিয়া পৰীয়ে BA ফাইনেল এক্সাম দিছিলে। পৰী, তই ভালকৈ পঢ়িবি দেই। দেখিছই নহয় মই কিমান কষ্ট কৰিছোঁ তোৰ কাৰণে। ভালকৈ পঢ়িবি দেই। হ'ব দিয়া, পঢ়িম। কি যে এটা কথাকে কৈ থাকা নহয় তুমি। দেখিবা নহয় ৰিজাল্ট দিলে কি হয়। এইদৰে তাই গৈ থাকিল আৰু পৰীক্ষাসমূহ দি শেষ হ'ল। সিহঁতৰ BA ফাইনেল পৰীক্ষা এদিন ৰিজাল্ট ঘোষণা হ'ল। সেই ঘোষণাত তাই বহুত ভালকৈ পাছ কৰিলে, ফাৰ্ষ্ট ক্লাছ। সেই ফূৰ্তিত তাই মাকক ক'বলৈ ঘৰলৈ ধুমাধুমকৈ আহিছে। কলেজৰ পৰা তাই যেতিয়া ওলাই আহি ঘৰৰ পদূলি পাইছেহি, একদম দৌৰি দৌৰি আহিছে। খুব এক্সাইটমেণ্টত আহিছে আৰু মাকক কৈছেহি, মা, মই BAত ফাৰ্ষ্ট ক্লাছ পালোঁ নহয়। তাই এই ৰিজাল্টৰ কথা চহৰৰ ভাল কোম্পানী এটাই গম পাই তাইক সেই অফিচটোলৈ মাতি পঠিয়ায়। নমস্কাৰ ছাৰ। তুমি পৰী নহয় জানো? হয় ছাৰ, ময়ে পৰী। পৰী, তুমি কাইলৈৰ পৰা কামত আহিবা, জইন কৰিবাহি। আৰু যিখিনি কাম নাজানা মোক ক'বা, মই তোমাক সকলোখিনি কাম ধুনীয়াকৈ শিকাই দিম। হ'ব ছাৰ, বুলি কৈ তাই ঘৰত আহে আৰু মাক জীয়েক দুইজনী শান্তি মনে থাকিবলৈ লয়। পৰীয়ে ভাল কোম্পানী এটাত কাম কৰাৰ কাৰণে মাকে লোকৰ ঘৰত কাম কৰা বন্ধ কৰিলে।